নমস্কাৰ বন্ধুসকল আজি হৈ যোৱা আসাম টেটৰ ম্যাথছ বিষয়ৰ কেইটামান এনসাৰ কেৰ বিষয়ে আলোচনা কৰিম যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব তলৰ কোনটো যুগ্ম মৌলিক সংখ্যা এনেকুৱা এটা প্ৰশ্ন আছিল আৰু এৰ শুদ্ধ উত্তৰটো হ'ব 2 অমিলটো বিচাৰি উলিয়া এনেকুৱা এটা প্ৰশ্ন আছিল আৰু শুদ্ধ এনসাৰটো হ'ব 78 9 আৰু 15 ৰ LMC কিমান এনেকুৱা এটা প্ৰশ্ন আছিল আৰু শুদ্ধ উত্তৰটো আছিল হ'ব 45 27 হৰণ ব্ৰেকেট 9 হৰণ 3 ব্ৰেকেট ক্লোজ ইকুয়াল টু কিমান হ'ব এনসাৰটো হ'ব 9 ৰেখা এডালৰ হেক বিন্দুৰ সংখ্যা কেইটা এনেকুৱা এটা প্ৰশ্ন আছিল আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 0 NME ICT কিমান চনত মুকলি হৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব 2009 চনত তলৰ কোনটো অযুগ্ম নহয় এনেকুৱা এটা প্ৰশ্ন আছিল আৰু এইটো হ'ব 370 নয়ৰ প্ৰথম পাঁচটা গুণিতকৰ গড় কিমান আৰু ইয়াৰ হ'ব শুদ্ধ উত্তৰটো 27 0.9 পূৰণ 0.008 এনসাৰটো হ'ব 0.0072 দুটা বিন্দুৰ মাজেৰে কেইটা সৰল ৰেখা আঁকিব পাৰি এনসাৰটো হ'ব এটা তলৰ কোনটো 68 ৰ উৎপাদক নহয় এৰ এনসাৰটো হ'ব 6 ধন্যবাদ